ভোগালী উৎসৱ উদযাপন সমিতিয়ে ধাৰাবাহিকভাৱে উদযাপন কৰি অহা ভোগালী উৎসৱ এই বছৰো আমি সমূহ অঞ্চলবাসী ৰাইজৰ সহযোগিতাত আৰু মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতাত আমি 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো আৰু তাৰে আজি প্ৰথম কাৰ্যসূচী লাই খুঁটা স্থাপন কৰা হৈছে। অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ আই মাতৃসকল আৰু বিহু সমিতিৰ বিষয়ববীয়া তথা বায়ন গায়নসকলক লৈ আমি এই বছৰৰ ভোগালী উৎসৱৰ কাৰ্যসূচী প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে লাই খুঁটা আমি প্ৰতিষ্ঠা কৰিছো। আজিৰ পৰা আমাৰ ভোগালী উৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে বুলি আমি ধৰি লৈছো। আহি থকা 14, 15, 16 জানুৱাৰী, 29 পুহ, 1, 2 মাঘত আমাৰ ইয়াত বৰ্ণাঢ্য কাৰ্যসূচীৰে 3 দিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী ৰাখিছো। গতিকে আমি সমূহ ৰাইজক আমাৰ ভোগালী উৎসৱত সহযোগ কৰিবৰ কাৰণে সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো। আমাৰ কাৰ্যসূচী থাকিব, প্ৰথম দিনা পতাকা উত্তোলনেৰে আৰম্ভ হ'ব। দুপৰীয়ালৈ আমাৰ ভোগালী জলপান হ'ব আৰু অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা এই অনুষ্ঠানৰ লগত জড়িত হৈ যিসকল লোক এতিয়া বৰ্তমান বয়োজ্যেষ্ঠ হৈছে তেখেতসকলক সম্বৰ্ধনা জনোৱা হ'ব, প্ৰায় 50 জন ব্যক্তিক। তাৰপিছতে আবেলি ভাগলৈ আমাৰ মাঘী সুন্দৰী প্ৰতিযোগিতা আছে, তাৰপিছতে কুইজ প্ৰতিযোগিতা আছে, চিত্ৰাংকন প্ৰতিযোগিতা আছে। সন্ধিয়া ভাগলৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি জন্ম শতবাৰ্ষিকী চলি আছে তাৰ লগত সংগতি ৰাখি আমি তেখেতৰ সোঁৱৰণত এটি সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছো। এই সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট গায়িকা মনীষা হাজৰিকাই আৰু তাত অংশগ্ৰহণ কৰিব মৌচুমী চহৰীয়াকে আদি কৰি প্ৰায় 5-6 জন মান অসমৰ বৰেণ্য শিল্পীয়ে এই সংগীত সন্ধিয়াটো সজাই পৰাই তুলিব। দ্বিতীয় দিনাও ঠিক তেনেকৈ স্বৰ্গীয় শিশুৰাম হাজৰিকা, স্বৰ্গীয় মীনাৰাম দাস আৰু স্বৰ্গীয় নাটৰাম হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। তাত আচুৰ্য বৰপাত্ৰ গোহাঁইকে আদি কৰি প্ৰায় 5-6 জন মান অসমৰ বিশিষ্ট শিল্পীয়ে সাংস্কৃতিক সন্ধিয়াটি সজাই পৰাই তুলিব। তৃতীয় দিনাখনো সন্ধিয়া ঠিক 5 বজাৰ লগে লগে আমাৰ স্থানীয় শিল্পীসকলৰ দ্বাৰা গীত নৃত্যৰ লগতে অমৃত কণ্ঠ জুবিন গাৰ্গৰ সোঁৱৰণত সেইদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠানটো ৰখা হৈছে। সেইদিনা অসমৰ ভালেকেইগৰাকী বৰেণ্য শিল্পীয়ে তেখেতৰ সোঁৱৰণত আমাৰ এই ভোগালী উৎসৱত গীত পৰিৱেশন কৰিব। আমি সমূহ কাৰ্যসূচীতে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছো। অকুণ্ঠভাৱে আহি সকলোৱে ইয়াত ভোগালীৰ আমেজ লওক আৰু ভোগালী আনন্দ উপভোগ কৰক। মহযুঁজ সম্পৰ্কত যিহেতু আহতগুৰি মানে মহযুঁজ আছিল, মহযুঁজ মানে আহতগুৰি আছিল, কিন্তু 2014 চনত মাননীয় মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিষেধাজ্ঞা, সেই নিষেধাজ্ঞাৰ পৰা আমি পৰম্পৰাগত সেই যুঁজটো আইনী মেৰ পেছত সোমাই যোৱাৰ বাবে আমি একাষৰীয়া কৰি থৈছো। তাৰ লগত সংগতি থকা আমাৰ যি ভোগালী উৎসৱ, সেই ভোগালী উৎসৱটোকে উদযাপন কৰি আছো। এইবাৰ আমি অতি আনন্দিত হৈছো, গৌৰৱবোধ কৰিছো অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু লগতে আমাৰ স্থানীয় বিধায়ক পীযুষ হাজৰিকা মহোদয়ৰ চেষ্টাত মহযুঁজ আহতগুৰিকে প্ৰমুখ কৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত প্ৰচলিত হৈ থকা পৰম্পৰাগত মহযুঁজখন প্ৰচলন কৰিবৰ বাবে যি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰ বাবে আমি আহতগুৰি অঞ্চলবাসী ৰাইজৰ হৈ তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি খবৰ পোৱা মতে যদিও বিধানসভাত গৃহীত হৈছে প্ৰস্তাৱটো, এই আইনী কিছু কাম কাজ বাকী আছে। গতিকে সেই কাম কাজখিনি যদি হয় তেতিয়া এই আইনী মেৰপেজটো ভাঙাৰ পিছতহে আমাৰ ইয়াত মহযুঁজৰ বিষয়ে আমাৰ ৰাইজে আনুষ্ঠানিকভাৱে অনুষ্ঠিত কৰাৰ চিন্তা চৰ্চা কৰিব। সদ্যহতে আমাৰ ভোগালী উৎসৱটিয়ে চলি থাকিব। থাকিল অসমীয়াৰ মাজত ভোগ দৌলতে সুবিয়া আৰু
বৰ্ণ লেতেৰা পানী ধুনীয়া লেতেৰা বিজুলী চকুৱা মুখত চিটিয়া News Desk Report, Assam Reports Live.